Welcome back to the Learning Hub. আজি আমি ক্লাস 9 অনুশীলনী 1.5 পেজ নম্বৰ 47 কোৱেশ্চন নম্বৰ 5 ৰ 6 ৰ পৰা যিকেইটা প্ৰবলেম আছে তাক সলভ কৰিম। অলৰেডি আমি কোৱেশ্চন নম্বৰ 5 ৰ 1 to 5 গোটেইকেইটা প্ৰবলেম সলভ কৰিছো। যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, গৈ পেলাই চাই ল'বা। ইয়াত আমি 5 নম্বৰৰ 6 ৰ পৰা ষ্টাৰ্ট কৰিম। 5 নম্বৰ 6 ত আছে 6 + √5 by 6 - √5। ইয়াক আমি হৰটো পৰিমেয় কৰিব লাগে। কোৱেশ্চনত কি আছিল? হৰবিলাক পৰিমেয় কৰা। এটা এনেকুৱা ক্ষেত্ৰত আমি অলৰেডি কিছুমান বিধি ইউজ কৰিছো আৰু ইয়াতে বেসিক্যালি এইটো বিধি ব্যৱহাৰ কৰা হৈছে। a + b হল ইনটু a - b ইজ ইকুৱেল টু a² - b²। এতিয়া আমি ইয়াৰ হৰটোত যদি চাও 6 ক a বুলি ধৰিলে √5 ক b বুলি ধৰিলে তাৰ মানে ইয়াতে a - b আছে। এতিয়া এইটো সমাধান কৰিবলৈ যাওতে 6 + √5 6 - √5 6 - √5 আছে। ইয়াক কৰিম কি আমি পূৰণ দিম 6 + √5 এৰে। তলত যেটো নাম্বার আমি মাল্টিপ্লাই কৰিম সেম নাম্বার ওপৰতো মাল্টিপ্লাই কৰিব লাগিব। তেতিয়া হলে আমাৰ সংখ্যাৰ ভ্যালু একে থাকিব। তো তলত হল কি a - b a + b a - b a + b ইজ ইকুৱেল টু কিমান হয় a² - b² আৰু ওপৰত যদি চাও 6 + √5 6 + √5 দুয়োটা একে। মানে এইটো আমি কেনেকৈ লিখিব পাৰো 6 + √5 হোল স্কয়ার। তাৰ মানে এইটো এটা সূত্ৰ হৈ গল। এইটো কি সূত্ৰ হল a + b হোল স্কয়ার। a + b হোল স্কয়ার ইজ ইকুৱেল টু কিমান হয় a² + 2ab + b²। এইবিলাক অভেদ এইবিলাক বিধি আমি অলৰেডি কথা পাতি আহিছো ক্লাস 8 ৰ কথা হয়নে। এতিয়া আমি সমাধান কৰিম। তলত আমি যদি চাও 6 * 6 কিমান হ'ব 36 মাইনাস ৰুটৰ লগত স্কয়াৰ গুচি গলে এটা থাকিব 5। ওপৰত a + b হোল স্কয়ার আছে, গতিকে a² মানে হ'ব 6² + 2ab a মানে 6 b মানে √5 + b² মানে √5²। তেতিয়া হলে 6 * 6 কিমান হ'ব 36 প্লাস 6 2 12 আৰু √5 প্লাস ৰুটৰ লগত স্কয়াৰ গুচি গলে থাকিব 5। তলত 36 ৰ পৰা আমি 5 মাইনাস কৰিলে থাকিব 31। তেতিয়া হলে নেক্সট 36 আৰু 5 আমি প্লাস কৰিব পাৰো। তেতিয়া হলে যোগ কৰিলে কিমান হ'ব 36 আৰু 5 যোগ কৰিলে 41 প্লাস 12 √5 আৰু তলত থাকিব 31। এতিয়া যেহেতুকে 41 আৰু √5 আমি প্লাস কৰিব নোৱাৰো, গতিকে এইটোৱে হৈ যাব উত্তৰ। আমি নাম্বার 7 যদি চাও ইয়াতে আছে 5 + √3 by 3 + √6। আগৰ নিচিনাকৈ আমি একেই কাম কৰিম 5 + √3 3 + √6। তো আমাৰ a + b আছে আমি a - b লব লাগিব। তাৰ মানে কৰিম কি ইয়াতে 3 - √6 মাল্টিপ্লাই কৰিম। একে নাম্বার আমি ওপৰতো মাল্টিপ্লাই দিব লাগিব। তো 3 - √6। তেতিয়া হলে এতিয়া তলত হ'ব কি আমাৰ এইটো হৈ গল a + b হোল ইনটু a - b। তাৰ মানে আমি এই দুটা মিলি কি সূত্ৰ পালো a² - b²। তাৰ মানে a² - b² 3² - √6²। এতিয়া ওপৰত আমি যদি চাও ইয়াতে আছে 5 + √3 ইয়াতে আছে 3 - √6। তাৰ দুটাৰ মিল নাই, গতিকে ইয়াৰে সিঙ্গেল নাম্বাৰেৰে এইটো গোটেই হল মাল্টিপ্লাই কৰিব লাগিব। এতিয়া আমি প্ৰথমতে 5 এৰে মাল্টিপ্লাই কৰিম 5 এৰে আমি 3 - √6 তাৰ পিছত আছে প্লাস √3 3 - √6। তেনেহলে 5 ৰ লগত মাল্টিপ্লাই কৰিলে 5 3 গুণ 15 মাইনাস 5 √6 ইয়াতে প্লাস 3 √3 প্লাস মাইনাস মাইনাস √3 আৰু √6 ৰুটৰ ভিতৰৰ নাম্বাৰবিলাকে মাল্টিপ্লাই কৰিব পাৰো। গতিকে 6 3 গুণ কিমান হ'ব 18। তলত আছে 3 3 গুণ 9 মাইনাস ৰুট আৰু স্কয়াৰ গুচি যাব থাকিব 6। ইয়াতে 15 এ থাকিব মাইনাস 5 √6 প্লাস 3 √3 মাইনাস এটা ইয়াতে চোৱা আমি ৰুটৰ ভিতৰত 18 আছে 18ক আমি 2 * 9 লিখিব পাৰো। 2 9 গুণ কিমান হয় 18 হয়। তেতিয়া হলে ইয়াতে 9 ৰ পৰা আকৌ 6 গলে থাকিব 3। নেক্সট লাইনটো চোৱা ইয়াতে 15 একে থাকিব মাইনাস 5 √6 প্লাস 3 √3 মাইনাস এটা চোৱা 9ক আমি যদি বৰ্গমূল লওঁ তেতিয়াহলে 3 3 গুণ 9 পাও। এটা 3 তাৰমানে 9ৰ বৰ্গমূলটো আমি কিমান পাম 3। তো ৰুটৰ ভিতৰত যদি 9 থাকে তেতিয়াহলে আমি 9ৰ জায়গাত আমি কি লিখিব পাৰো 3 লিখিব পাৰো। আৰু ভিতৰত কি থাকি গল ৰুটত 2 থাকি গল, বাকি তলত কিমান আছে 3। এইটো হৈ যাব ইয়াৰ উত্তৰ। এইখিনিটো বুজি পাইছা নহয়। এইখিনিটো মানে এনেকুৱা তাৰমানে আমি এই √2 * 9ক আমি আলটিমেটলি কেনেকৈ লিখিব পাৰো √2 * √9 বুলি লিখিব পাৰো যদি ভাঙি দিও। এগেইন √2 * 9ৰ জায়গাত আমি √3² লিখিব পাৰো। এতিয়া 3² ৰ লগত স্কয়াৰৰ লগত ৰুটটো কাটি গল, কল কিমান থাকিব 3 থাকিব আৰু তাৰ পিছত ৰুটৰ ভিতৰত 2 থাকিব। তো এই কথাটোকে ইয়াতে লিখা গৈছে, ইমানবিলাক লিখা হোৱা নাই। আই হোপ তোমালোকে বুজিব পাৰিছা।
নম্বৰ 8 লৈকে আহিছোঁ ইয়াতেও একেই আমি পাইছোঁ 2 root of 3 minus 3 root of 2 3 root of 2 plus 2 root of 3 ইয়াতেও মানে a plus b আছে আমি a minus b লিখিব লাগিব ওপৰত থাকিল 2 root of 3 minus 3 root of 2 3 root 2 plus 2 root 3 তেতিয়াহ'লে আমি ইয়াত কি পূৰণ দিব লাগিব 3 root 2 minus 2 root 3 তেতিয়াহ'লে a plus b a minus b হৈ যাব এতিয়া সেম নম্বৰ আমি ওপৰতো মাল্টিপ্লাই দিব লাগিব তাৰমানে 3 root 2 minus 2 root 3 তেতিয়াহ'লে ওপৰত আমি যদি চাওঁ ইয়াতে আছে 2 root 3 ইয়াতে 3 root 2 তেতিয়াহ'লে নিমিলে তাৰমানে ইয়াক আমি গোটেইখিনি পূৰণ কৰিব লাগিব তেতিয়াহ'লে 2 root 3 whole into 3 root 2 minus 2 root 3 minus ইয়াতে আছে 3 root 2 3 root 2 minus 2 root 3 এতিয়া তলত আমি পালো a plus b whole into a minus b তাৰমানে আমি লিখিব পাৰো a square minus b square এটা ওপৰত 2 root 3 ৰে আমি 3 root 2 পূৰণ কৰিব লাগে তেতিয়াহ'লে বাহিৰৰটো লগত বাহিৰৰটো পূৰণ হ'ব 3 2 গুণ কিমান হ'ব 6 হ'ব ৰুটৰ ভিতৰটো ভিতৰত পূৰণ হ'ব তাৰমানে 3 2 গুণ 6 ৰুটৰ ভিতৰতো থাকিল মাইনাছ 2 2 গুণ 4 আৰু ৰুট 3 তাৰমানে দুটা ৰুট 3 পূৰণ কৰিলে আলটিমেটলি আমি কিমান পাম 3 পাই যাম মাইনাছ ইয়াতে 3 3 গুণ 9 তাৰ লগতে ৰুট 2 পূৰণ কৰিলে কিমান পাম 2 পাম তাৰমানে ৰুটটোৰ ভিতৰত 2 স্কয়াৰ আহি গ'ল স্কয়াৰৰ লগত আৰু তাৰ কথাটো এনেকুৱা ৰুট 2 ইনটু ৰুট 2 তাৰমানে ৰুটৰ ভিতৰত দুটা 2 পূৰণ তাৰমানে আলটিমেটলি 2 স্কয়াৰৰ লগত ৰুট গুচি গ'লে কি থাকিব 2 থাকিব তো এই 2টোৱে লিখা গৈছে ইয়াতে ঠিক তেনেকৈ মাইনাছ ইয়াতে আহিব 3 2 গুণ 6 আৰু ৰুটৰ ভিতৰত থাকিব 3 2 গুণ 6 আমি তলত যদি চাওঁ তলত 3 3 গুণ 9 আৰু স্কয়াৰৰ লগত ৰুট গুচি গ'লে থাকিব 2 মাইনাছ 2 2 গুণ 4 স্কয়াৰ গুচি গ'লে থাকিব 3 এতিয়া ইয়াতে মাইনাছ আৰু মাইনাছ এইটো হ'ব প্লাছ হৈ যাব এইটো তেতিয়াহ'লে এতিয়া আমি ওপৰত যদি চাওঁ 6 আৰু 6 প্লাছ কৰিলে ইয়াতে হৈ যাব 12 আৰু ব্ৰেকেটৰ ভিতৰত ৰুটৰ ভিতৰত থাকিব 6 মাইনাছ ইয়াতে 4 3 গুণ 12 ইয়াতে মাইনাছ 9 2 গুণ 18 তলত 9 2 গুণ 18 মাইনাছ 4 3 গুণ 12 তেতিয়াহ'লে নেক্সট এটা থাকিল 12 root of 6 minus দুইটা মাইনাস আছে গতিকে দুইটা যোগ কৰিব লাগিব 18 আৰু 12 যোগ কৰিলে 30 তলত থাকিব 18 ৰ পৰা 12 গলে আমি পাম 6 নেক্সট আমি এই দুয়োটাৰে পৰা কি কমন লব পাৰো 6 কমন লব পাৰো 6 2 গুণ 12 6 5 গুণ 30 মানে 6 কমন ললে ইয়াতে ব্ৰেকেটৰ ভিতৰত থাকিব 6 2 গুণ 12 root of 6 minus 6 5 গুণ 30 তলত থাকিব 6 এই 6 আৰু এই 6 কাটি দিব পাৰো কাটিলে থাকিব 2 root of 6 minus 5 এইটো হৈ যাব উত্তৰ নম্বৰ 9 টো যদি আমি চাও ইয়াতে আছে root of a plus x minus root a minus x তলত একে আছে ইয়াতে প্লাস ইয়াতে মাইনাস আছে এতিয়া আমি এই গটিটোক a বুলি ধৰিলে গটিটোক b বুলি ধৰিলে a plus b আছে তাৰমানে ইয়াতে আমি a minus b লিখিব লাগিব তেতিয়াহলে ওপৰত root of a minus x root of a plus x a minus x a plus b আছে আমি a minus b লিখিব লাগিব তানে root of a plus x minus root of a minus x সেম নম্বৰ আমি ওপৰত মাল্টিপ্লাই দিব লাগিব তাৰমানে root of a plus x minus root of a minus x এতিয়া ওপৰত আমি যদি চাও এইটো a minus b আছে এইটো a minus b আছে তাৰমানে আমি দুইটা মিলি কি লিখিব পাৰো a minus b whole square এর তলত a plus b a minus b তার মানে a square minus b square এতিয়া উপৰত যেটুকে আমি a minus b whole square পালো তো a minus b whole square is equal to কি হয় আমি বিধি জানো অলরেডি a square minus 2ab plus b square এইটো হল আমাৰ সূত্ৰ বিধি তলত স্কয়াৰৰ লগত ৰুট গুছি যাব কলে থাকিব a plus x ইফালে ৰুট গুছি গলে থাকিব a minus x
যেহেতুকে এইটো আগত মাইনাছ আছে তো মাইনাছ আৰু এই মাইনাছ মাল্টিপ্লাই হ'লে এইটো হৈ যাব প্লাছ নেক্সট ইয়াতে আমি ৰুটৰ লগত স্কুৱাৰ গুচি গ'লে থাকিব a প্লাছ এক্স মাইনাছ ইয়াতে আমি যদি চাওঁ 2 ইনটু ৰুটৰ ভিতৰত এইটো আছে a প্লাছ b a মাইনাছ b আমি ৰুটৰ ভিতৰত কি কৰিব পাৰোঁ a প্লাছ b a মাইনাছ b ইজ ইকুৱেল টু কি হয় a স্কুৱাৰ মাইনাছ এক্স স্কুৱাৰ প্লাছ ইয়াতে আমি ৰুটৰ লগত স্কুৱাৰ গুচি গ'লে থাকিব a মাইনাছ এক্স তলত আমি প্লাছ a আৰু মাইনাছ a কাটি দিব পাৰোঁ দুইটা থাকিব 2x x প্লাছ x 2x হৈ গ'ল এতিয়া ওপৰত আমি যদি চাওঁ এইটো আছে প্লাছ x এইটো আছে মাইনাছ x আমি কাটি দিব পাৰোঁ ইয়াতে আমি a আৰু a প্লাছ কৰিলে 2a পাম মাইনাছ 2 ৰুটৰ ভিতৰত আছে a স্কুৱাৰ মাইনাছ x স্কুৱাৰ তলত থাকিল 2x নেক্সট আমি এইখিনিৰ পৰা 2 কমন ল'ব পাৰোঁ ল'লে ভিতৰত থাকিব a মাইনাছ ৰুট অফ a স্কুৱাৰ মাইনাছ x স্কুৱাৰ তলত আছে 2x এতিয়া আমি এই 2 আৰু এই 2 কাটিব পাৰোঁ 2 কাটাৰ পিছত আমাৰ বাকী থাকিল কি ওপৰত থাকিল a মাইনাছ ৰুট অফ a স্কুৱাৰ মাইনাছ x স্কুৱাৰ তলত থাকিল x এইটোৱে হৈ যাব ইয়াৰে উত্তৰ তো ইয়াতে আমি 5 নম্বৰৰ 6ৰ পৰা 9 লৈকে গোটেইকেইটা প্ৰব্লেম সলভ কৰিলোঁ আই হোপ তোমালোকে বুজিব পাৰিছা চেনেল যদি সাবস্ক্ৰাইব কৰা নাই কৰিবা নেক্সট ভিডিঅ'বিলাক তোমালোকে সোনকালে পাই থাকিবা আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা